নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আমাৰ সকলোৰে ভাল। আমি ফুৰিবলৈ ওলাই আহিছোঁ আৰু আমাৰ লগত আছে আমাৰ ৰাজুদাহঁতৰ ফেমিলিটো। যিহেতু গৰমৰ বন্ধ চলি আছে, সিহঁতো মাজুলীৰ পৰা আহিছিল ফুৰিবলৈ আৰু আমাৰ ইয়াতে আছে। আৰু আমি এটাইকেইটা ওলাই আহিলোঁ ফুৰিবলৈ শান্তি আশ্ৰমলৈ বুলি। শান্তি আশ্ৰম আছে আমাৰ যোৰহাটৰ ককিলামুখত আৰু এটা খুব ধুনীয়া পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকেও চাব, আহকচোন চাওঁ কি ধুনীয়া পৰিৱেশ। আৰু আপোনালোকে কেনেকুৱা পালে জেগাখিনি কমেণ্টত জনাবলৈ নাপাহৰিব। চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ, চাৰিওফালে গোটেই ফুলেই ফুল, ইমান ধুনীয়া ধুনীয়া ফুল লগাইছে দেখিছে। আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে আছে শান্তি আশ্ৰম। একদম এটা আপোনাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত মন্দিৰ ভাগ আছে। আপোনালোকেও যদি ইচ্ছা কৰে আহিব পাৰে। যিসকলে আহিছে সেইসকলে গম পাইছে কেনেকুৱা জেগাখিনি। খুব এটা সুন্দৰ জেগা, আহিলে ভাল পাব, নিশ্চয় ভাল পাব আহিলে। আৰু আপোনালোকে ইয়াত চাকি দিওঁ বুলিলে দিব পাৰে, শৰায়ো দিওঁ বুলিলে দিব পাৰে, যাৰ যেনেকৈ ইচ্ছা দিব পাৰে। নিদিলেও কথা নাই। আমি আবেলি সময়ত গৈছোঁ যিহেতু আমি দিয়া নাই। এনেই আমি সিহঁতক জেগাখিনি দেখাওঁ বুলি লৈ গ'লোঁ। ঘৰতো শান্তি নাই, ইয়াতো শান্তি নাই ন, হয় নাই? শান্তি ক'ত আছে? মন্দিৰৰ পৰা অলপ আঁতৰত এটা পুখুৰী আছে আৰু পুখুৰীটোৰ কাষে কাষে ফল মূলৰ গছ আছে। এয়া দেখিছে আম গছ, আম এটা দুটা লাগি আছে আৰু কাষে কাষে বিভিন্ন ধৰণৰ ফল মূল আছে। নাৰিকল গছ, লিচু গছ এনেকৈ আছে আৰু গৰুও পুহিছে ইয়াতে। তাৰপিছত ইয়াতে বিভিন্ন ধৰণৰ শাক চবজিও কৰা হয়। এতিয়া দেখা নাই অৱশ্যে, আমি গোটেইখিনি জেগা ঘূৰা নাই। বৰষুণ দিয়াৰ কাৰণে গোটেই ফিল্ডখন বোকা হৈ আছে আৰু গোটেইখিনি ঘূৰা নগ'ল। মন্দিৰ ভাগে দেখালোঁ থুলমূলকৈ, আৰু কেতিয়াবা গ'লে গোটেইখিনি জেগা দেখুৱাবলৈ চেষ্টা কৰিম। সময় যথেষ্ট লাগে, কিন্তু আমি খুব কম সময়ৰ কাৰণে যোৱাৰ বাবে গোটেইখিনি নেদেখুৱালোঁ, দেখুৱাব নোৱাৰিলোঁ আচলতে। ল'ৰাহঁতকো চাই থাকিব লাগে, ইফালে সিফালে গৈছে নেকি, আৰু মানে গোটেইখিনি জেগা দেখাব পৰা নগ'ল। কেতিয়াবা আকৌ গ'লে দেখাম। কি ধুনীয়া এটা পৰিৱেশ চাওকচোন আপোনাৰ। গোটেইখন সেউজীয়াই সেউজীয়া আৰু খুব এটা ধুনীয়া মানে ভাল লগা পৰিৱেশ। আপোনালোকো আহক আৰু ইয়াতে অলপ সময় পাৰ কৰক, খুব ভাল লাগিব আৰু ভাল পাব নিশ্চয়। আৰু আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ। আহি এতিয়া আমি যাম কোৰ্ট ফিল্ডত। মেলা হৈ আছে, ল'ৰাহঁতক তাতে অলপ দেখাম, মেলাত সোমাই সিহঁতক অলপ দেখাম। তাৰপিছত আৰু এটা প্ৰগ্ৰেম আছে, মানে মোৰ ভতিজাটোৱে আজি ৰামলীলা মানে অভিনয় কৰিছে, ৰাৱণ লৈছে। তাক সি মোক বহুত দিনৰ আগৰ পৰা কৈ আছিলে ঘূৰি আহিবা আহিবা, আৰু এতিয়া নগ'লে খুব বেয়া পাব, যাব লাগিবই। এই মেলা চাই তাৰ মানে ৰামলীলা চাবলৈ যাম। আপোনালোকক অকণমান সময় দেখাম তাৰ সিনো কি অভিনয় কৰিলে। আৰু এতিয়া আমি এয়া দেখিছে মেলাত সোমালোঁ। দেখিছে কিমান মানুহ, বতৰ বেয়া যদিও মানুহ কিন্তু একদম পূৰা হৈছে। আৰু এয়া টিকট কাটি আমি গোটেইখিনি সোমাই গৈছোঁ ভিতৰলৈ। দেখিছে এয়া মানুহবিলাক উঠিছে, মানে কেনেকুৱা চিঞৰ বাখৰ, মানুহে মানে তাত উঠাৰ পিছতহে গম পায় কেনেকুৱা। আৰু যেতিয়া স্পীড ঘূৰিবলৈ লয় নহয়, কেনেকুৱা চিঞৰ বাখৰ কৰে। ইমান মইতো নুঠোৱেই এইবিলাক, মই মই মানে দেখিয়ে ভয় লাগে। আৰু আমাৰ ল'ৰাহঁত উঠিবলৈ বিচাৰিলে গাড়ীত, তাহাঁতে সেইকেইখন কি কয় নাজানো, এই চকৰিটো টাইপৰ সেইখনত উঠিবলৈ বিচাৰিছিলে, কিন্তু সেইখনত সিহঁত অকলে উঠিব নোৱাৰে যিহেতু। আৰু ইহঁতক উঠালোঁ। ই উঠিলে হেলিকপ্টাৰত আৰু সিহঁত দুটা উঠিলে গাড়ীত। তাৰপিছত এতিয়া তাহাঁতক অলপ মানে গাড়ীত উঠাই আকৌ ক'ত ক'ত উঠে, কি কি কৰে দেখাম, চাই থাকিব। এইখনত উঠিবলৈ ইহঁত তিনিওটা টিচাংকু আৰু আমাৰ বাবাটোৰ কাৰণে টিকট কাটিলে, কিন্তু আমাৰ
বাবা নুঠিল, টিচাংকো উঠিল আৰু প্ৰথমতে আমাৰ বাবাটোও নুঠো বুলি কৈছিল, ভয় কৰিছিলে। আৰু টিচাংকো যেতিয়া উঠা দেখিলে সিও লাহে লাহে উঠিবলৈ চেষ্টা কৰিলে আৰু এনেকৈ দুবাৰ তিনিবাৰমান সি উঠা নমা কৰিলে। আৰু ইয়াক ইমান ক'লে দেউতাকে, সি কিন্তু এবাৰো উঠো বুলি নক'লে, ইমান ভয় তাৰ। ভয়তে সি এবাৰো নুঠিলে। আৰু সি মানুহটো দেখাত যিমান ওখ ডাঙৰ, কিন্তু তাৰ ভয়টো বহুত বেছি। বাবাতো সিমান ভয় চয় নাই আৰু সি সেইকাৰণে লাহে লাহে উঠিবলৈ চেষ্টা কৰিলে আৰু পাৰিলেও। আৰু ইয়াৰ পিছত আমাৰ এওঁ আৰু ৰাজুদা, এইখন কি কয় নাজানো, এইখনত উঠিছে। দেখিছে সেয়া যে মই কাৰ্চিট মাৰি দেখাইছোঁ, সেই দুজনী এওঁলোক উঠিছে। আৰু যেতিয়া এইখন বেছি স্পীড ঘূৰিছে নহয়, দুইটাই হাঁহিছে। আমি ভাবিছোঁ ভয়ত চাগে এনেকুৱা কৰিছে নেকি, কিন্তু নহয়, ভয় কৰা নাই। খালি হেৰি হয়, ছিটটো মানে কি হয়, পিছলি পিছলি যায়, সেইকাৰণে দুইটাই পূৰা ইটোৱে সিটোক ধৰি লৈছে। আমি ভাবিছোঁ ভয়ত ধৰিছে, কিন্তু ভয় কৰা নাই, ভয়ত নহয়। আৰু ছিটটো পিছলি যোৱাৰ কাৰণে খুব দুইটাই ধৰি লৈছে। আমি পূৰা হাঁহিছোঁ, আমি ভাবিছোঁ ভয় কৰিছে বুলিয়ে আমি হাঁহিছোঁ। আৰু তাৰপিছত যেতিয়া নামি আহিছে সুধিছোঁ, কৈছে নহয় ভয় কৰা নাই, ছিটটো পিছলি গৈছে। আৰু ইয়াৰ পিছত আমি আহিলোঁ আমাৰ ভতিজাটোৱে অভিনয় কৰা ৰামলীলা চাবলৈ। আৰু ভিডিঅ'টো ইমানখিনি আছিলে, আপোনালোকলৈ আগবঢ়ালোঁ, চাবচোন কেনেকুৱা পালে। হে মুনিবৰ, ভিক্ষা গ্ৰহণ কৰক। ইমান তিৰস্কাৰ, ঘৰৰ ভিতৰৰ পৰাই ভিক্ষা দি পঠাব বিচাৰিছা। যোৱা যোৱা, নালাগে তোমাৰ ভিক্ষা। ৰ'ব মুনিবৰ, এনেদৰে নক'ব। মই আহিছোঁ ওলাই। আপুনি মোৰ লগত খং কৰিলে? দুষ্ট পাপী, তুমি শাৰকী কোনো রেখে ভয় লঙ্কাধিপতি লঙ্কেশ্বর তোমার ঘর নিমিত্তে উপস্থিত হল আহিয়াছে তোমার ওরা